নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে লৈছো এটা ভাল খবৰ শীঘ্ৰে ৰাজ্যত ওলাব ৫০,০০০ চাকৰি আৰু ৫০,০০০ চাকৰি ওলালে নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব সমান্তৰালকৈ যিসমূহ পৰিয়ালৰ চাকৰি নাই চাকৰি নথকা পৰিয়ালৰ কোনো যদি প্ৰাৰ্থী থাকে এই চাকৰিৰ বাবে আবেদন কৰাৰ তেন্তে তেওঁলোকে লাভ কৰিব অতিৰিক্তকৈ ১০ নম্বৰ এই সন্দৰ্ভত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছো সবিশেষ চাকৰি প্ৰত্যাশীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ ১ লাখ সম্পূৰ্ণ হোৱাৰ পিছত আৰু ৫০,০০০ চাকৰি দিব ৰাজ্য চৰকাৰে শীঘ্ৰে ৰাজ্যত মুকলি হ'ব ৫০,০০০ চাকৰি আৰু নিবনুৱা যুৱক যুৱতীসকলে ৫০,০০০ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন চাকৰিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে নতুন নীতি আৰু এতিয়া চাকৰিৰ বাবে নতুন নীতি গ্ৰহণ কৰিছে চৰকাৰে একেখন ঘৰতে দুটা তিনিটা চাকৰি লাভ কৰিলে নহব এখন ঘৰতে যদি দুই তিনিটা চাকৰি লাভ কৰে চৰকাৰী চাকৰি তেন্তে নহব কিন্তু যাৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকে লাভ কৰিব অতিৰিক্ত ১০ নম্বৰ যিসমূহ পৰিয়ালৰ চাকৰি নাই চাকৰি নথকা পৰিয়ালৰ যদি কোনো প্ৰাৰ্থী অৱতীৰ্ণ হয় চাকৰি পৰীক্ষাত বা চাকৰিৰ বাবে যদি অৱতীৰ্ণ হয় বা চাকৰিৰ বাবে যদি আবেদন কৰে কিন্তু সেইসমূহ পৰিয়ালৰ ধৰি লোৱা হ'ল চাকৰি নাই কিন্তু চাকৰি নথকাৰ পিছত সেই চাকৰি নথকা পৰিয়ালৰ কোনো প্ৰাৰ্থীয়ে চাকৰিৰ বাবে আবেদন কৰিলে অতিৰিক্তকৈ ১০ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু যেহেতু ৰাজ্যত শীঘ্ৰেই ৫০,০০০ চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব ১ লাখ চাকৰি সম্পূৰ্ণ হোৱাৰ পিছত নতুনকৈ ৫০,০০০ চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হ'ব আৰু এই ৫০,০০০ চাকৰি মুকলি কৰাৰ লগে লগে যিসকল নিবনুৱা যুৱক যুৱতী আছে যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকে এই ৫০,০০০ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন আপুনি আপোনালোকৰ নথিপত্ৰসমূহ এতিয়া সাজু কৰি ৰাখক কিয়নো শীঘ্ৰেই যিকোনো সময়ত মুকলি হ'ব পাৰে ৫০,০০০ চাকৰিৰ বিজ্ঞাপন আৰু বিজ্ঞাপন মুকলি হোৱাৰ লগে লগে আপুনি চাকৰিৰ বাবে কৰিব পাৰিব আবেদন সমান্তৰালকৈ চাকৰিৰ সন্দৰ্ভত এতিয়া চৰকাৰে নতুন নীতি গ্ৰহণ কৰিছে যিসমূহ পৰিয়ালৰ চাকৰি নাই চাকৰি নথকা কোনো পৰিয়ালৰ প্ৰাৰ্থীয়ে যদি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰে তেন্তে সেইগৰাকী প্ৰাৰ্থীয়ে বা সেইগৰাকী পৰীক্ষাৰ্থীয়ে অতিৰিক্তকৈ ১০ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব নতুন নিযুক্তিলৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে চাকৰি নথকা পৰিয়ালৰ কোনো প্ৰাৰ্থী অৱতীৰ্ণ হ'লে তেওঁ ১০ নম্বৰ অতিৰিক্তকৈ লাভ কৰিব আৰু যিহেতু শীঘ্ৰেই ৫০,০০০ চাকৰি ৰাজ্যত মুকলি কৰা হ'ব যিহেতু ১ লাখ সম্পূৰ্ণ হ'ব ১ লাখ সম্পূৰ্ণ হোৱাৰ পিছতেই মুকলি হ'ব ৫০,০০০ চাকৰিৰ বিজ্ঞাপন আৰু ৫০,০০০ চাকৰিৰ বিজ্ঞাপন মুকলি হোৱাৰ পিছতেই যিসকল নিবনুৱা যুৱক যুৱতী আছে নিবনুৱা যুৱক যুৱতীসকলে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব নতুন নিযুক্তিৰ বাবে চৰকাৰে এই নতুন নীতি গ্ৰহণ কৰিছে গতিকে চাকৰি নথকা যিসমূহ পৰিয়াল চাকৰি নথকা পৰিয়ালসমূহে বা চাকৰি নথকা পৰিয়ালৰ কোনো প্ৰাৰ্থীয়ে চাকৰিৰ বাবে আবেদন কৰিলে তেওঁ অতিৰিক্তকৈ ১০ নম্বৰ লাভ কৰিব আৰু ইয়াৰে সমান্তৰালকৈ যিহেতু শীঘ্ৰে ৫০,০০০ চাকৰি বিজ্ঞাপন মুকলি হ'ব ৫০,০০০ চাকৰি বিজ্ঞাপন মুকলি হোৱাৰ লগে লগে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে এই ৫০,০০০ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন আৰু নতুন নীতিৰে এইবাৰ হ'ব চাকৰিৰ নিযুক্তি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ ৫০,০০০ এই বছৰত ১ লাখ দিয়াটো আমাৰ হৈ গ'ল ২,০০০ বাকী আছে এতিয়া আমি নতুনকৈ ৫০,০০০ চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ এখন ঘৰতে যাতে দুটা তিনিটা চাকৰি নহয় সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি ১০ নম্বৰ এক্সট্ৰা কৰি দিম ৫০,০০০ এই বছৰত ১ লাখ দিয়াটো আমাৰ হৈ গ'ল ২,০০০ বাকী আছে এতিয়া আমি নতুনকৈ ৫০,০০০ চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ এখন ঘৰতে যাতে দুটা তিনিটা চাকৰি নহয় সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি ১০ নম্বৰ এক্সট্ৰা কৰি দিম ৫০,০০০ এই বছৰত ১ লাখ দিয়াটো আমাৰ হৈ গ'ল ২,০০০ বাকী আছে এতিয়া আমি নতুনকৈ ৫০,০০০ চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ এখন ঘৰতে যাতে দুটা তিনিটা চাকৰি নহয় সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি ১০ নম্বৰ এক্সট্ৰা কৰি দিম ৫০,০০০ এই বছৰত ১ লাখ দিয়াটো আমাৰ হৈ গ'ল ২,০০০ বাকী আছে এতিয়া আমি নতুনকৈ ৫০,০০০ চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ এখন ঘৰতে যাতে দুটা তিনিটা চাকৰি নহয় সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই
তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2,000 বাকী আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ এখন ঘৰতে যাতে দুটা তিনিটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2,000 বাকী আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ এখন ঘৰতে যাতে দুটা তিনিটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম